সাৱধান হ'ব। দক্ষিণ ব্ৰাজিলত গৰম বায়ুৰ বেলুনত দুৰ্ঘটনাত কমেও 8জন লোক মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে ছাণ্ট কেটেৰিয়াৰ ৰাজ্য গভৰ্ণৰে। শনিবাৰে পুৱা প্ৰায়া গ্ৰেণ্ড চহৰৰ বেলুনখনত 21জন লোক আছিল বুলি জাৰ্জিন হু মেলুৱে এক্সত পোষ্ট কৰিছে। ৰাজ্যৰ চৰকাৰৰ প্ৰেছ কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি পাইলটৰ 13জন লোক ৰক্ষা পৰে আৰু কোনো লোক সন্ধানহীন হোৱা নাই। ব্ৰাজিলৰ ৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থাই এনেকৈ কয় যে তেওঁলোকে বিমানখন আৰু ক্ৰুড অৱস্থাৰ তদন্তৰ বাবে সকলো প্ৰয়োজনীয়তা পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰায়া গ্ৰেণ্ড থানাৰ বিষয়া তিয়াগো লুইছ লেমছে ঘটনাস্থলীত সাংবাদিকৰ আগত কয় যে পাইলটজনৰ মতে নিজৰ জীৱিতসকলৰ ভিতৰত এজন জুবুৰিটোৰ ভিতৰত জুই আৰম্ভ হৈছিল। সেয়েহে তেওঁ বেলুনটো নমাবলৈ আৰম্ভ কৰিছিল আৰু যেতিয়া বেলুনটো মাটিৰ অতি ওচৰত আহিছিল তেতিয়া তেওঁ মানুহক জঁপিয়াবলৈ যাবলৈ কৈছিল। তেওঁলোকে জঁপিয়াবলৈ ধৰিলে, কিন্তু দুৰ্ভাগ্যজনক কিছুমান মানুহে কোনোমতে নহ'ল। জুইৰ শিকা বাঢ়িবলৈ ধৰিলে আৰু ওজনৰ বাবে বেলুনটো আকৌ ওপৰলৈ উঠিবলৈ ধৰিলে। 2 দম্পালী, এগৰাকী মাতৃ কন্যা, এগৰাকী চকুৰ চিকিৎসক আৰু এগৰাকী ফিগাৰ স্কেটাৰ আছিল বুলি জনা গৈছে। জীৱিতসকলক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। বিমানখন পৰিচালনা কৰা বেলুন টুৰ কোম্পানীৰ চৰ্বেজ ছাৰ্ভিচ টুৰিষ্টিকুছে এতিয়া অনিৰ্দিষ্টকালৰ বাবে নিজৰ কাৰ্যকলাপ বন্ধ কৰি দিছে। ইয়াত কোৱা হৈছে যে তেওঁলোকে এনেদৰে নিৰ্ধাৰণ কৰা সকলো নিয়ম মানি চলিছে আৰু ইয়াৰ পূৰ্বে কোনো দুৰ্ঘটনা ইতিহাস নাই। কোম্পানীটোৱে লগতে কয় যে দুৰ্ভাগ্যজনকভাৱে সকলো প্ৰয়োজনীয় সাৱধানতা আৰু আমাৰ অভিজ্ঞ পাইলটৰ প্ৰচেষ্টাৰ মাজতো, যিয়ে সকলো পৰামৰ্শ দিয়া পদ্ধতি অনুসৰণ কৰিছিল আৰু জাহাজত থকা সকলোকে বচাবলৈ চেষ্টা কৰিছিল। আমি এতিয়া এই ট্ৰেজেডিৰ ফলত হোৱা যন্ত্ৰণাৰ সন্মুখীন হৈছোঁ। সেয়েহে যিকোনো কাম আৰম্ভ কৰাৰ আগতে সকলো বস্তু পৰীক্ষা নিৰীক্ষা কৰি ল'ব লাগে, যাতে এনেকুৱা দুৰ্ঘটনা আপোনাৰ লগত নহয়। সাৱধান হ'ব গৰম বায়ুৰ বেলুনত। ৰিপৰ্ট নৱ নিউজ ফৰ আছাম।